ফ্ৰেণ্ডছ মই জিমিজ ব্লগৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগত জনালোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজি যে বৰ গোপগোপীয়া গৰম এটা পৰি আছে, ৰ'দো নাই ইমান বেছি আৰু অলপ মানে ডাৱৰ নিচিনা কৰি আছে, হয়তো বৰষুণ দিব চাগে। বাৰু আহক আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। I want you to come over. I wish that you would come and give me something to prove. Won't you pull me closer? I think that I'm obsessed with everything that you do. I'm waiting, trying to be patient. You look like a painting. It's so কালি টাব কেইটামান আনি থৈছোঁ, এফালে গৈছিলোঁ তেতিয়া টাব কেইটামান লৈ আহিলোঁ। 4টা ফুটা কৰিব লাগিব, মাটি ভৰাই ফুটা কৰি কেনেকুৱা ধৰণৰ ফুল লগাওঁ চাওঁচোন। আৰু এতিয়া দিনৰ সাজত ভাবিছোঁ পনীৰ মছলা বনাওঁ বুলি। তেনেহ'লে ব'লক আজি আমি গোটেইখিনি যোগাৰ কৰি লওঁ। পনীৰ মছলা বনাবৰ কাৰণে আমি 200 গ্ৰাম পনীৰ লৈ লৈছোঁ, আৰু এয়া কাটি লোৱা পিঁয়াজখিনি, আৰু এয়া মই বিলাহী পেষ্ট বনাই লৈছোঁ, আৰু এয়া হ'ল সোৱাদ অনুসৰি নিমখ আৰু হালধি, 3টামান জলকীয়া লৈছোঁ। এয়া আমি গোটা মছলা লৈ লৈছোঁ, এয়া নহৰু আদা পেষ্ট, আৰু এইখিনি হ'ল ধনিয়া পাউডাৰ, এয়া জিৰা পাউডাৰ, আৰু এয়া কাশ্মীৰী ৰেড চিলি, আৰু এয়া হ'ল গৰম মছলা। এইখিনি আমি গোটা যোগাৰ কৰি ল'লোঁ। এতিয়া আমি এই পনীৰখিনি তেলতে অকণমান ফ্ৰাই কৰি ল'ম। আমাৰ কেৰাহী গৰম হৈ গৈছে, এতিয়া মই ইয়াত তেল দি দিওঁ। আমি এই পনীৰখিনি অকণমান ফ্ৰাই কৰি লওঁ এতিয়া। আমি গল্ডেন ব্ৰাউন হোৱালৈকে পিঁয়াজখিনি ভাজি ল'ম। এয়া গোটা মছলাখিনি দি দিছোঁ মই। এচামুচ নহৰু আদা পেষ্ট দি দিছোঁ। এতিয়া মই বিলাহী পেষ্টখিনি দি দিছোঁ। এয়া সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ, আৰু হালধি দিছোঁ। এতিয়া আকৌ এইখিনি গোটেইখিনি ভালদৰে লৰাই ল'ম। এতিয়া মই মছলাখিনি দি লওঁ। এতিয়া কাশ্মীৰী ৰেড চিলি দি দিছোঁ, এয়া গৰম মছলা দিলোঁ, ইয়াত ধনিয়া মছলা, আৰু এয়া জিৰা। এইখিনি ভালদৰে আকৌ লৰাই লওঁ, আৰু ইয়াত এতিয়া পানী অকণমান দি এইখিনি সিজিবলৈ দি দিম। মই কাজুৰ পেষ্ট অকণমান দি দিছোঁ, এইটো অপশ্যনেল হয়। লৰাই লওঁ। মই 2টা কেঁচা জলকীয়া ফালি লৈছিলোঁ, এয়া দি দিছোঁ। এতিয়াই ইয়াত বইল কৰা আলু অলপ দি দিলোঁ, আৰু এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। এতিয়া মই ইয়াত পনীৰখিনি দি দিওঁ। মোৰ এই পনীৰ মছলা হৈ গৈছে। এতিয়া ইয়াত মই অকণমান ঘিউ দি দিছোঁ, ঘিউটোৱে টেষ্টটো ধুনীয়া কৰে আৰু কালাৰ। এয়া মোৰ মছলা পনীৰ হৈ গ'ল। এনেকৈ বনাই খাই চাবচোন, খুব টেষ্টি হয়।
হেল্ল' ফ্ৰেণ্ডছ, অথনি ভাত পানী খাই উঠি আৰু ভিডিঅ' কৰাই নহ'লে আৰু অথনি পনীৰ মচলাখিনি যে ইমান ধুনীয়া হৈছিলে, তেনেকৈ বনাই আপোনালোকেও খাই চাবচোন, খুব ধুনীয়া হয়। আজিলৈ ভাবিছোঁ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ বুলি। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আন এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই। Holding on to what I know, to everything I've learned. What is real and fabricated? What is wrong? What is my problem?